জুবিন দাক মাৰিলে নেকি? এই দাদাজনৰ কথাখিনি অলপ অসমত আছে, বিশ্বত আছে, ভাৰতত আছে। প্ৰশ্নটো কি জানেনে? জুবিন দাক মাৰিলে নেকি? তেওঁলোকে সুধি আছে নিজকে, মই নিজকে সুধি আছোঁ, কেনেবাকৈ তুমি জুবিন গাৰ্গক মাৰিলা নেকি? আমি দেখি আছোঁ কেইজনমান চামকানু, আমি দেখি আছোঁ কেইজনমান সিদ্ধাৰ্থ, আমি দেখি আছোঁ কেইজনমান শেখৰজ্যোতি মহন্ত আদি কেইজনমান গুণী জ্ঞানী ব্যক্তি যাক আমি একালত ভাবিছিলোঁ। কিন্তু তেওঁলোক যে নহয়, তেওঁলোক আছে তাতে, কিন্তু তেওঁলোকতকৈ যে ডাঙৰ ফেটি সাপ 2-3ডালমান আছে, সেইটো এইটো 110% মনৰ পৰা মই আপোনাক মোৰ প্ৰশ্নবোধকে মই কৈ আছোঁ। মই ইলিগেশ্যন কাকো দিয়া নাই, প্ৰত্যেকজন অসমীয়াৰ মনত সেইটো প্ৰশ্ন। আজি যেন 2-2.5 বছৰ বা 1 বছৰ আগৰ পৰা প্লেন কৰি আছিল নেকি কেনেবাকৈ জুবিন গাৰ্গক মাৰিব লাগে? কোনোবাই প্লেন কৰি আছিল নেকি? যদি জুবিন গাৰ্গে ইয়াতে মাত দিয়ে, আমাৰ দেখোন এই সাঁজ ভাত, এই সাঁজ চকী বা এই দিনটো দেখোন আমি দেখিবলৈ নাপাম আহিবলগীয়া কেইটামান দিনৰ পিছত। সেইটো প্ৰশ্ন আহিছিল নেকি? লোভে বা এইবোৰ পোকাই আচলতে মূৰত ধৰিছিল নেকি? এইবোৰ নিচাই মূৰত ধৰিছিল নেকি কাৰোবাৰ মনত? ডাঙৰ প্ৰশ্ন অসমবাসীৰ। কিন্তু বহুতে সুধিব সাহস নকৰে। মই সুধিছোঁ, সঁচাই এই দাদাজন বহুত গুৰুত্বপূৰ্ণ কথা ক'ল দেই। সুধিব পৰা কথাখিনি একদম বিৰাট ভাবিবলগীয়া। কোনোবাই ভাবিছিলে নেকি মানুহজনক কোনোবাই বহুত দিনৰ পৰা প্লেন কৰি আছিল নেকি? বিচাৰি থকা মানুহখিনি অসমৰ ৰাইজে জানিব খোজে, আৰু মিচিং মানুহ জনগোষ্ঠীয় অসমৰ ৰাইজে জানিব খোজে জুবিন দাক বহু আগৰ পৰাই মাৰিবলৈ প্লেন কৰি আছিল। নতুন বাতাবৰণ এটা আহিব। দাদাৰ টপিকটো লৈ কথাখিনি পেলাই চাব আৰু শ্বেয়াৰ কৰিব ভাল লাগিলে দেই।